আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডি এক্কা একাডেমীলৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক এপিএছচিৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত জ্ঞান দিবলৈ চেষ্টা কৰি আহিছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো 10টা এমচিকিউ প্ৰশ্ন আৰু তাৰ উত্তৰ। কিন্তু তাৰ আগতে যদিহে আপোনালোক পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ইজ দ্য পাৰ্ট অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। তলত দিয়া কেইটাৰ ভিতৰত কোন ভাৰতীয় সংসদৰ অংশ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি। দ্বিতীয় প্ৰশ্নটো হ'ল হু ইজ দ্য চ'ৰ্চ অফ পাৱাৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানত ক্ষমতাৰ উৎস কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পিপল অফ ইণ্ডিয়া, ভাৰতৰ জনগণ। তৃতীয় প্ৰশ্নটো হ'ল হু হেজ মোৰ পাৱাৰ ৰিলেটেড টু ৰিট জুৰিছডিকশ্যন ইন ইণ্ডিয়া। ভাৰতত ৰিট জুৰিছডিকশ্যনৰ সৈতে জড়িত কাৰ অধিক ক্ষমতা আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হাইকোৰ্ট, উচ্চ ন্যায়ালয়। নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য কাষ্টেডিয়ান অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতীয় সংবিধানৰ ৰক্ষক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, ভাৰতৰ উচ্চতম ন্যায়ালয়। নেক্সট প্ৰশ্নটো হৈছে হু এপইণ্টছ চিফ মিনিষ্টাৰ অফ দিল্লী। দিল্লীৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতি। আনটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল হু এপইণ্টছ দ্য গভৰ্ণৰ অফ আ ষ্টেট। ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতিয়ে। নেক্সট প্ৰশ্নটো হ'ল হু ইজ ন'ন টু বি দ্য হাইয়েষ্ট ল' অফিচাৰ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ আইন বিষয়া হিচাপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এটৰ্নী জেনেৰেল। আনটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল হুইচ আৰ্টিকল ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন চেজ দেয়াৰ শ্বেল বি আ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন এট চেণ্টাৰ এণ্ড এ ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন ফৰ ষ্টেট। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত কোৱা হৈছে যে কেন্দ্ৰত কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু ৰাজ্যৰ বাবে ৰাজ্যিক লোকসেৱা আয়োগ থাকিব? আৰু ইয়াৰ উত্তৰটো হ'ল আৰ্টিকেল 315, অনুচ্ছেদ 315। আনটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল হু চেয়াৰ্ড দ্য কমিটি ডেট ছাবমিটেড আ ৰিপৰ্ট অন ওৱান নেশ্যন ওৱান ইলেকশ্যন। এখন দেশ এক নিৰ্বাচনৰ ওপৰত প্ৰতিবেদন দাখিল কৰা সমিতিৰ অধ্যক্ষ কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰামনাথ কোবিন্দ। আৰু আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ল এছ ৰাধাকৃষ্ণন। আশা কৰিছোঁ আপোনালোকৰ আজিৰ ভিডিঅ'টো নিশ্চয়কৈ ভাল লাগিল। এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।